দিনটোৰ কষ্টৰ অন্তত মানে যেতিয়া আহি ঘৰ পাওঁ আৰু দেখা পাওঁ এনেকৈ মানে ৰেডি কৰি থৈ দিছে মগু আৰু মচমচীয়া এটা পিঁয়াজ, লগত আছে জলকীয়া 4টা আৰুনো কি লাগে। মানে ৰৈ থাকিব পৰা নাই। মই পটাপট মুখ হাত ধুই আহিয়ে আপোনাৰ লাগি গ'লোঁ পিঁয়াজ কটাত, পিঁয়াজ চিয়াজ কাটি এইটো ষ্টাইলত পিঁয়াজ চিয়াজ চব কাটি ৰেডি কৰি দিলোঁ। একদম মানে মগু খাবৰ কাৰণে পূৰা ইচ্ছা যাই আছে, এনেও ইচ্ছা গৈয়ে আছিলে মোৰ, কিন্তু এতিয়া মই দেখা পাই কিনে আৰু বেছি মানে উৎফুল্লিত হৈ গৈছোঁ। তো মই নিজে লাগি গ'লোঁ, কাকো দিয়া নাই লাগিবৰ কাৰণে। মই পূৰা ৰেডি কৰি ল'লোঁ। একফালৰ পৰা এই মচমচীয়া ঘৰৰে জলকীয়া আৰু ইয়াৰ পিঁয়াজ লৈ ল'লোঁ। পিঁয়াজ কাটা হৈ গ'ল গোটেইখিনি, কাটি লৈ এতিয়া লৈছোঁ আমি আদা। আদাটো লাগিবই ন। আদা চাওক, আমি এনেকৈ আদা চাদা কাটি ল'লোঁ, সৰু সৰুকৈ, ডাঙৰ সৰু যি পাইছোঁ তেনেকৈ পাইছোঁ মানে কাটি লৈছোঁ। এতিয়া লৈ লৈছোঁ মুগখিনি এটা বাতিত, আৰু বাতিটোত লৈ ইয়াতে আমি সুবিধা হোৱাকৈ লৈছোঁ। আৰু ইয়াতে আমি এতিয়া দি দিম পিঁয়াজ, আদা আৰু জলকীয়া যিটো কাটি লোৱা আছিলে সেই কটাখিনি ইয়াতে আমি দি দিছোঁ। ইয়াৰ পৰা আৰু আমি এতিয়া বাকীখিনি বনাব লাগে আৰু। এতিয়া এয়া চাওক, মই চব ৰেডি কৰিছোঁ। এতিয়া নিমখ দি দিলোঁ। নিমখ দি এতিয়া আৰু লগত দিম মিঠাতেল। আপোনালোকে মিঠাতেল দিয়ে নে নিদিয়ে নাজানো, মই কিন্তু মিঠাতেল দিওঁ অকণমান চানাত। আৰু এয়া হৈ গ'ল প্ৰায় ৰেডিয়ে। কিন্তু এটা বস্তু পাহৰি গৈছোঁ, ৰ'ব, মই আপোনালোকক দেখাই আছোঁ। এই শক্তিমান ষ্টাইলত মই পূৰা একদম ঘূৰাই দিলোঁ। কিন্তু বস্তুটো কি হ'ল আপোনালোকে চাবনে? মই দেখাই দিছোঁ, এয়া চাওক, বাদাম ভাজি থোৱা বাদাম। একচুৱেলি ৱাইফে ভাজি থৈ দিছিল বাদাম কেইটামান, তাকে চুৰ কৰি আনি দি দিলোঁ। কিন্তু আপোনালোকে কৈ নিদিব আকৌ, এইকেইটা ৱাইফ মানে দিগদাৰ হৈ যাব মোৰে। এইকেইটা বাদাম চাদাম দি টেষ্টি কৰি বনাই ল'লোঁ আৰু নিজৰ বস্তুখিনি। লাষ্টত দিলোঁ নেমু একটুকুৰ তাত আতি দিলোঁ, আৰু নেমুটুকুৰ দি আৰু এবাৰ শক্তিমান ষ্টাইলত ঘূৰাই দিছোঁ পূৰা। হৈ গ'ল মোৰ প্ৰায় স্পাউচ ৰেডি, মানে খানা ৰেডি। আপোনালোকেও এনেদৰে ঘৰত বনাই খাব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।